নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা বহুতেই ভাল খবৰ আহিছে। যিসকল বিধৱা মহিলা আছে, আপোনালোকৰ মাজলৈ এটা নতুন খবৰ আহিছে। ইয়াত জনাইছে যে বিধৱা মহিলাক 25,000 টকাকৈ দিয়া হ'ব। লগতে উল্লেখ কৰিছে 2020 চনৰ পাছত বিধৱা হোৱা মহিলাক প্ৰদান কৰা হ'ব ধনৰাশি। লগতে জনাইছে যে 18ৰ পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাই পাব 25,000 টকা। যিসকল 18ৰ পৰা 45 বছৰৰ ভিতৰৰ বিধৱা মহিলা আছে, আপোনালোকে লাভ কৰিব পাৰিব 25,000 টকাকৈ। লগতে উল্লেখ কৰিছে পঞ্চায়তত প্ৰতিনিধিয়ে গাঁৱে গাঁৱে কৰিব নিৰীক্ষণ। লগতে জনাইছে শীঘ্ৰেই আৰম্ভ হ'ব আবেদনৰ প্ৰক্ৰিয়া। প্ৰথম অৱস্থাত 12,135 গৰাকী হিতাধিকাৰীক প্ৰদান কৰিব ধন। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ ঘোষণা, এটা বহুতেই ভাল ঘোষণা কৰিছে যে যিসকল বিধৱা মহিলা আছে, আপোনালোকে এতিয়াৰ পৰাই 25,000 টকাকৈ লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা। এইটোৱেই আছিল আপডেটটো। ভিডিঅ'টো ইমানখিনিয়ে আছিল।